গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মুনমিছ ব্লগ। সকলোকে মোৰ ইউটিউব চেনেলক স্বাগতম। আৰু আজি যিহেতুকে বাবুৰ চূড়াকৰণ, গতিকে আমাক তুলিব দিছে ফুল। মই মানে ঘুমাই আছিলোঁ, মানে বৰদেউতাই যাই কিনে মাতি লৈছে। মই দেউতা বুলি পাওঁ এনেকৈ তাৰপিছত কালি যিহেতুকে বহুত ডাঙৰ বৰষুণ গৈছে, শিল বৰষুণ পৰিছে। চ' মানে ঠাণ্ডা লাগি আহিছিলে, শুলোঁ অলপমান। তাৰপিছত মাতি লৈ যাক এতিয়া আৰু ফুল চুল তুলিব দিছে, দুৱকো একদম ফুল দুবা এনেকৈ তুলিব দিছে। মই আহিলোঁ তাৰ পৰা, এতিয়া আৰু ফুল তুলিব লাগে। গোটেই ভিডিঅ'টো চাই থাকি আছোঁ। এয়া ফুল অলপমান বেছি হোৱা নাই, এডাল দুডাল গছৰ পৰা তুলিলোঁ আৰু এতিয়া মানে ইয়াতে একডাল আছে। চ' তাৰপিছত আৰু বেলেগক যাম, কাৰণ আজি বহুত ফুল লাগিব। যিহেতুকে আজি মানে কৰ্মখন দীঘল, চ' বহুত ফুল তুলিব দিছে। হয়, জিকি গৈছোঁ একদম, মানে যিহেতুকে বৰষুণ গৈছে, জিকি গৈছোঁ এইগিলা পানী দি। আৰু এতিয়া ফুলখিনি তুলি চাওঁ কিমান হয়। অৱস্থা হৈছে, এডাল ফুল গিলা বেছি লাগছে নাপাওঁ, সেইকাৰণে তুলৰ চিলাব লগা হৈছে। তাৰমানে আজি বেছি ফুল লাগিব, বগা ফুল মানে বেছি লাগিব, গতিকে মানে বগা ফুল বেছি পোৱা নাই। এতিয়া আৰু বাৰীত দেখি যাব লাগিব ফুল তুলিব। নৰো ইমান হ'লেও লাগ নাপাওঁ, মানে ঠানিগিলা যিহেতুকে একদম পুৰত হৈছে, গতিকে ছিঙিব পৰা নাই। এইবিলাক চাওক, মানে অশোক ফুল ছিঙি থৈ গৈছে দেউতাই। এইডাল গাছ আমাৰ অশোক ফুলৰ আছে আৰু ওপৰত, তথাপিও এইখিনি ল'লোঁ, তাৰমানে লাগিব যিহেতুকে। এই কি ঠগা লগা হৈছে, একদম পানী পানী খোৱাত ল'ব বঢ়িয়া হৈছে, কিন্তু খোৱাত লৈ এতিয়া নহয় সময়টো। এতিয়া আমাক মানে পূজাত লাগে যিহেতুকে আজি মানে বহুত সময় হেৰি হ'ব, গতিকে ফুল তুলি আছোঁ। এইবাৰ অশোক ফুলত ধৰিলোঁ, গেন্দে ফুল পালোঁ, গেন্দে ফুল। আৰু আমাৰ তাত কেইটামান আছে, সেইদি যোগ কৰোঁ। আৰু হৈ যদি বাবুৰ মনত 2 মালা লাগিব, একডাল গা ধোৱাৰ আগত, একডাল গা ধোৱাৰ পিছত। চ' আমাৰ সতী দৰাক লাগি মানে গেন্দে ফুল চাই আছোঁ। এতিয়া আমাৰ তাত যিখিনি গেন্দে ফুল আছে ন, সেইখিনি গাঁঠো তুলিলোঁ অলপমান। ইমান হ'ল, গতিকে মানে এতিয়া মালা গাঁঠা লাগে। দুডাল যদিকে মালা লাগিব, গতিকে অলপ মানে সৰু সৰু কৰি হ'লেও তুলিব লাগিব। চ' এতিয়া আমি মালা গাঁঠি আছোঁ। মানে এতিয়া মানে ঢেঁকি দি আছোঁ, মানে পেহী মানে আদা খুন্দি আছে। তাৰমানে যিহেতুকে কালি বৰষুণ গ'ল, বতাহ বৰষুণ, চ' লাইন নাই, গতিকে ঢেঁকিতে খুন্দিব লগা হৈছে আমাৰ ঘৰত। ত' পেহী মানে বৰাই দি আছে, মই মানে ঢেঁকিটো দি আছোঁ। ভৰি বিচি থাপি দিব লাগিবয়ে গ'ল। কেনেকুৱা লাগিছে লুকটো প্লিজ কমেণ্ট বক্সত জনাব। আৰু এতিয়া মই ওলাই দিম, মানে আমাৰ বৌক মানে মানে ইমান নাজানে, চ' কাপোৰযোৰো চইচ কৰি দিম, দি পেলাই মানে কি হেৰি চাহ তাহ দিওঁগৈ। গতিকে কেনেকৈ মানে বান্ধি চাই থাকক। এই পালোঁ আমাৰ ককা পুৰেত ককা। আৰু মানে বৰদেউতাই কৰিলাক, মানে চব জগা চগা কৰিছে। এতিয়া বহিব, মই আহি পালোঁ। এতিয়া কোনোবা চোনোবা আহিলে চাহ দিব লাগিব।
আজিলৈ ভিডিঅ'টি ইমানেই আছিল আৰু ভিডিঅ'টি আপোনালোকে কিছু মোৰ ভাইটিৰ চূড়াকৰণৰ কিছু অংশ দেখা পাব আৰু গতিকে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কোনোবাই যদি আমাৰ চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আৰু এয়া আমাৰ শিশুসকলে ইয়াত ধুনীয়াকৈ বহি আছে কাপোৰ চাপোৰ সলাই মই এতিয়া ৰেষ্ট লওঁগৈ তো বতৰটো বহুত বেয়াকৈ আহিছে বতৰটোকো বহুত ধন্যবাদ যে মানে ধুনীয়াকৈ কৰ্মখন এইখিনি সময় চলাই দিলে চ' ভাল লাগিলে আৰু বাই বাই আজিলৈ ইমানেই আছিল আন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম